হাই এভৰিৱান, মই আজি বনাব লৈছোঁ মাটি কঁঠালৰ জাম। যিহেতু মাটি কঁঠালৰ ছিজন চলি আছে, ময়ো ভাবিলোঁ বনাই চাওঁ বুলি। তেতিয়াহ'লে আহকচোন মই কেনেকৈনো মাটি কঁঠালৰ জাম বনালোঁ আপোনালোকক দেখুৱাওঁ। আনাৰস এটা এনেকৈ বাকলি গুচাই পিনে থাল এখনত কাটিবৰ কাৰণে থৈ দিছোঁ। এতিয়া আমি আনাৰসখিনি সৰু সৰু পিচ কৰি কাটিম। এতিয়া এইখিনি আমাৰ কটা হৈ গ'ল। এতিয়া আমি এইটো মিক্সিত দি দিম। এইখিনি ইয়াত দি দিম। এইখিনি এতিয়া পানী নিদিয়াকৈ মিক্সিত মাৰি ল'ম। এয়া চাওক, এইখিনি পিছা হৈ গ'ল। কেৰাহী এখন পাতি দিলোঁ, এইখিনি মই দি দিছোঁ ইয়াত। এইখিনি আমি এতিয়া এনেকৈ লৰাই থাকিম অলপ দেৰি। মই ইয়াত চেনি একাপ দি দিছোঁ। যিহেতুকে আনাৰসটো মিঠা আছিলে খাবলৈ, সেইকাৰণে মই একাপেই চেনি দিছোঁ। আপোনালোকে মিঠা অনুসৰি কম বেছি পৰিমাণে দিব পাৰে। এনেকৈ লৰাই থাকিব, নহ'লে তলিত লাগি যাব। মিডিয়াম ফ্লেমত দি থৈছোঁ মই। এয়া জামখিনি হৈছেগৈ আৰু গেছটো অফ কৰি দিম। মই এইখিনি হওঁতে 25 মিনিটমান লাগিলে। এইখিনি অলপ টাইম মই কেৰাহীখনতে ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এয়া আমাৰ জাম হৈ গ'ল।